নমস্কাৰ উডান ফাৰ্মলৈ মই সকলোকে স্বাগতম জনাইছো আন দিনাৰ দৰে আজিও এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজত উপস্থিত হৈছো আজি আপোনালোকক দেখুৱাবলৈ ওলাইছো এটি বিশেষ মুৰ্গী কৰকনাথ মুৰ্গী কৰকনাথ যাক আমি কলা মুৰ্গী বুলি জানো বহুত পুষ্টিযুক্ত আৰু মুৰ্গীৰ প্ৰজাতিৰ ভিতৰতে আটাইতকৈ অধিক প্ৰটিন পোৱা মুৰ্গী হ'ল কৰকনাথ মুৰ্গী ইয়াৰ প্ৰতি কিলোত 25% প্ৰটিন পোৱা যায় চৰ্বিৰ পৰিমাণ যথেষ্ট কম তাৰ লগতে B1 B2 B6 B12 C E নাইচিন কেলচিয়াম ফসফৰাছ আইৰণ নাইচিন এচিড এইবোৰ পোৱা যায় এই মাংসৰ গুৰুত্বপূৰ্ণ এটা কথা হ'ল যে এই মাংসটো বৰণো ক'লা কৰকনাথ মুৰ্গী আমাৰ লোকেল মুৰ্গী বুলি ক'লেও ভুল নহয় কাৰণ কৰকনাথ মুৰ্গীৰ মূল উৎপন্ন হোৱা স্থান হ'ল মধ্যপ্ৰদেশত আৰু কৰকনাথ মুৰ্গীৰ দাম যথেষ্ট বেছি হয় মেডিচিন ভেলু বহুত থকা বাবে কৰকনাথ মুৰ্গীটো বিভিন্ন বেমাৰৰ প্ৰতিষেধক হিচাপেও কাম কৰে আৰু এইখিনি হ'ল কৰকনাথ মুৰ্গীৰ সৰু 10 দিনীয়া পোৱালি আপোনালোকে পোৱালিৰ কাৰণে যোগাযোগ কৰিব পাৰে উদয়ন পলিট্ৰি ফাৰ্ম কন্টেক্ট নম্বৰটো কৈ দিছো 6006957114 ধন্যবাদ